Hi guys, welcome to my channel. Hi guys, welcome to my channel. আজি হোলি হয়, আজি হোলিৰ কাৰণে ওলাই যাব লৈছোঁ অলপ স্পেচিয়েল কিছুমান ভিডিঅ' বনাম বুলি ভাবিছোঁ। স্পেচিয়েল কিছুমান ভিডিঅ' নহয় মানে স্পেচিয়েলকৈ এটা ভিডিঅ' বনাম বুলি আহিছোঁ, তাকে ওলাই গৈ আছোঁ বাসুদেৱ থানত। আপোনালোকে আহিছেনে নে নাজানো, কোনোবাই যদি আহিছে কমেণ্ট কৰি জনাব। এইপিনে হোলি পূৰা ভালকৈ লাগিছে ন, ভালকৈ লাগিছে হোলি। বৰ্তমান আছোঁ ৰুমত, ৰুমৰ পৰা আমি যাবলৈ লৈ আছোঁ। এয়া মোৰ লগত ৰুমো আহি আছে, ৰুণু ওলাই মেলি আহিছে, কিন্তু বৰ্তমান এতিয়ালৈকে তাই চফা হৈ আছে। তো অৱস্থা কি হ'ব নাজানো আৰু, অলপ চাই দিয়া আকৌ। হা এইটো হোলি ষ্টাৰ্ট চাই দিয়া আকৌ। আৰু পিনে বৰ্তমান পুৰা হুলস্থুল হৈছে, আৰু এইপিনে হোলীৰ কাৰণে পুৰা এয়া হোলী লগাই আছে। মইনা আছে লগত, হেপী হোলী। এইপিনে মৎসৰ যি আছে, ইয়াৰো ইউটিউব চেনেল আছে, not subscribe. আৰু এইপিনে অংগত আছে নীলা। বৰ্তমান হোলী লগাই থকাই হৈছে, হোলী শেষ হোৱাই নাই। এতিয়া আমি বৰ্তমান যাব লৈছোঁ বাসুদেৱ থান। চ' আপোনালোকক গৈ পিনি দেখুৱাই আছোঁ বাসুদেৱ থানত কেনেকুৱা কি হয়। মাইক লগোৱা নাই, অকণমান ভইচটো নোজ কৰিব পাৰে, কোনো প্ৰব্লেম নাই, ঠিক আছে। ফাইনেলি এয়া দেখি পাইছে চাগে, বাসুদেৱ থান পাই গ'লোঁ। এয়া বাসুদেৱ থান নমাৰ সত্ৰ হয়, আৰু এইখনে হৈছে বাসুদেৱ থানলৈ সোমাই যোৱা গেটখন। আমি এতিয়া এইফালেদিয়ে যাম চিধাকৈ, গৈ পিনি আপোনালোকক দেখুৱাম। চ' গাইজ, বৰ্তমান বাসুদেৱ থানৰ দেখিলে আপোনালোকে সত্ৰ আমি পাই গ'লেহি। বৰ্তমান মানুহ বহুত ভিৰ আছে, ইয়াত প্ৰত্যেকবাৰে মানুহ ভিৰ থাকে, কিন্তু অহাবাৰ হোৱা নাছিলে কাৰণে ইমান ভিৰ নাছিলে। আপুনি চাব পাৰে এইটো ৰাস্তাটো, ৰাস্তাত গোটেই হোটেল লাগি আছে, হোটেল আছে, আৰু মানুহ বহুত ভিৰ আছে ক'ব গ'লে। ইয়াত মেলা হয় বুলি কয়, মেলাও হৈ আছে চাগে, বস্তু ওলাইছে চাগে। আৰু এবাৰ আহিছিলোঁ মই, চাব পাৰে বহুত মানুহটো ইয়াত বহুত হয়। ফ্ৰণ্ট চাইডেও মানুহ বহুত আছে, ফ্ৰণ্ট চাইডে মই দেখুওৱা নাই বৰ্তমান, মাইকটো অনা নাই কাৰণে অকণমান বস্তু নোজ কৰিব পাৰে মই কোৱা হৈছিলোঁ। হোলী চলি খানি আহিছোঁ, কাৰণ ইয়াতো হোলী চলি হোলীটো হেৰি হয়। বাইকখন এইপিনে ৰাখি দিলোঁ, কাৰণ এডোখৰত বাইকখন সোমাবলৈ অকণ প্ৰব্লেমো হয়, মানুহ পুৰা ভিৰ আছে ন, আপোনালোকে যাব পাৰি। হোলী কিনিবা নিকিনা খেলা, তোমাক যদি খানে হোলী। সেইসকল বৰ্তমান আমি মেলাত সোমালোহি, মেলাত মানুহ পুৰা ভিৰ আছে। ইফালে সিফালে দোকানো আছে, পুৰা বস্তু ওলাই আছে, জেলেপি আছে, চচমা আছে, চচমা পিন্ধিয়া আছে। এইপিনে গোটেই মানুহ ভিৰ আছে, তাৰ পৰাই এইপিনে পুৰা মানুহ ভিৰ আছে। মোৰ কাৰণে চাৰ্ট। বৰ্তমান আমি তেনেকৈ ইমান বস্তু দেখা নাই, বস্তু দেখিম চাগে। তুমি চাই যোৱা, কিবা যদি ভাল দেখা তেতিয়াহ'লে খাব, মন আছে নাই? চালে ল'বলৈ মন যাব, অঁ চালে ল'বলৈ মন যাব। আৰু এয়া চাব পাৰে, ইয়াত আপোনাৰ বাসুদেৱ থানত প্ৰতিবাৰে হোলীত আপোনাৰ মেলা নিচিনা হয়, আৰু মেলা বুলিয়ে ক'ব পাৰি, বজাৰ বহে, আপোনাৰ আইচক্ৰীম বাঁহী চাহী কিবা কিবি ওলাইছে, আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বহুত মানুহ হয়,
ভিৰ হয় আৰু বস্তুবিলাকৰ দামবিলাক অকণমান কম বেছি যাৰ যিটো চইচ হয়। আৰু এইপিনে এয়া উঠা সেইটো চিনি পাইছে। কাপোৰ কানিৰ পৰা ধৰি কৰি আপোনাৰ আঙুঠি পিন্ধা, ডিঙি চেইন, মণি এয়া হোটেলো পৰিছে। হোটেলতো মানুহ বহুত ভিৰ আছে। আমি কিবা এটা খাব লাগিব, ভোক লাগিছে। এয়া মাস্ক আছে, কিনিব লাগিছিল কিন্তু হলি গলি। আৰু এয়া আপোনাৰ কাপোৰ ওলাইছে মাইকী মানুহ আৰু আঙুঠি, যাৰ যিটো চইচ হয়। আৰু আপোনালোক যদি দেখা নাই তেতিয়াহ'লে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু যদি অহা নাই আপোনালোকেও আহিব, বেয়া নালাগে, ফূৰ্তি লাগে, ভাল লাগে। ফুলনি লোৱা ফুল বেগ মানে আপোনাৰ মেলা গৰমৰ মাজত পৰঠা বৰ্তমান পৰঠা খাবলৈ পৰঠা খাবা আমি পৰঠা খাম। ৰসগোল্লা নাই, উইদাউট ৰসগোল্লা, চিঙৰা নাই। বাসুদেৱত আহি গ'ল পৰঠা ষ্টাইল চাব পাৰে। সেয়া হৈছে পৰঠা, ইফালে পৰঠা, ইফালে চব্জি আহি গ'ল। খাবই লাগে, বিৰাট ভোক লাগিছে। পাতল বহুত পাতল আছে, ভোকো লাগিছে। ৰাতিপুৱাৰ পৰা একো খোৱাও নাই। পিঁয়াজ নালাগে দেই। নেমু আছে? নেমু ক'ত দিব, নেমু দাম দিবও পাৰে। এইফালে আকৌ চব্জি হেৰি দিয়ে। বেয়া লগা নাই খাই পিনি, যিমান দি হ'লেও। গৰম গৰম পৰঠা, গৰম গৰম দিন, গৰম গৰম পানী। অৱস্থা বেয়া। আমাৰ বাসুদেৱত পৰঠা খাই মেলি অৱস্থা বেয়া হৈ গৈছে। মানে ঘাম বৈ গৈছে। অকলেতো এটা খাব নোৱাৰিলে, আধা মোক দি দিলে। খাই অৱস্থা বেয়া হৈ গ'ল। গৰম এইপিনে হলি মজা লাগিছে আৰু এইফালে ভিৰ, মানুহৰ ভিৰৰ কাৰণে পুৰা চব্জি নালাগে, মোৰ হৈ গ'ল আৰু। গৰমত খাবলৈ মন যোৱা নাই, এতিয়া আৰু দেখা নাই আৰু। বহুত ঘূৰিলোঁ, বৰ্তমান এতিয়া যাবলৈ গৈ আছোঁ। ল'বলগীয়া বস্তু তেনেকৈ একো নেদেখিলোঁ। গিলাচ বাদ দিয়া, এতিয়া ওলাই অহাৰ পাছত আকৌ সোমাই আহিব মন যায়। ছাইডত যদি দেখোঁ বেলেগ কথা নাজানো। দেখিলোঁ